বিশ্বৰ খবৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বিশ্বৰ খবৰ এই শিতানত আমি লৈ আহিম বিশ্বৰ বিভিন্ন প্ৰান্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰবোৰ। নমস্কাৰ, আজিৰ ভিডিঅ'টোত অন্তৰ্ভুক্ত 10টা বাতৰি ক্ৰমে কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো কাৰ্যকৰী ঔষধ বা উপায় এতিয়াও উদ্ভাৱন হোৱা নাই বিশ্বত। সকলো দেশে বিকল্প পদ্ধতিৰে চলাই আছে চিকিৎসা। সকলোবোৰ দেশে নিজ নিজ দেশত অব্যাহত ৰাখিছে গৱেষণা। নিতৌ নতুন কৰোনা সংক্ৰান্তৰ তথ্যৰ ওপৰত ভিত্তি কৰি পৰীক্ষা-নিৰীক্ষা চলি আছে। বাতৰি লিখা সময়লৈকে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা হ'ল ৯,৩৫২ জন। এতিয়ালৈকে আৰোগ্য হৈছে ৯৮০ জন আৰু এতিয়ালৈকে মৃত্যু হৈছে ৩২৪ জন। গোটেই বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা হ'ল ১৮,৭২,০৪৭ জন। এতিয়ালৈকে আৰোগ্য হৈছে ৪,৩৩,৯৬৯ জন আৰু মৃত্যুৰ সংখ্যা হ'ল ১,১৬,০১৯ জন। ঠিক তেনেদৰে অসমতো কৰোনা আক্ৰান্তৰ সংখ্যা ৩০ জন আৰু মৃত্যু হৈছে ১ WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে কৰোনাত গোটেই বিশ্বত বৰ্তমান আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যাতকৈ বহুগুণ বেছি হ'ব আগন্তুক দিনবোৰত। চিকিৎসাৰ সঁজুলি আৰু প্ৰয়োজনীয় সুবিধাৰ অভাৱত এতিয়াও বৃহৎ সংখ্যক লোকৰ কৰোনা পৰীক্ষা কৰা হোৱা নাই। বিশ্বৰ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতে জনসাধাৰণৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ এপ্ৰিলৰ পৰা লকডাউনৰ সলনি 3L ফৰ্মুলাৰে কৰোনা প্ৰতিৰোধৰ বাবে লোৱা সিদ্ধান্তক বিশ্ব স্বাস্থ্য সংস্থাই আদৰণি জনায়। সুদীৰ্ঘ ৪৫ বছৰৰ পাছত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ নায়ক শ্বেখ মুজিবুৰ ৰহমানক হত্যাৰ অভিযোগত জড়িত অপৰাধত বাংলাদেশৰ সেনাপ্ৰধান আব্দুল মজিদক শনিবাৰে নিশা ১২ বজাত ফাঁচি দিয়ে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে কৰোনা মহামাৰীৰ প্ৰভাৱত বিশ্বৰ প্ৰায় সকলোবোৰ দেশে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব লাগিব। তৃতীয় বিশ্বৰ দেশসমূহে ভয়াৱহ দুৰ্ভিক্ষ আৰু নিবনুৱা সমস্যাৰ লগত যুঁজ দিব লাগিব। আনকি আমেৰিকা, ফ্ৰান্স, জাপানৰ দৰে দেশৰো অসংগঠিত শ্ৰমিকে বিদ্ৰোহ প্ৰতিবাদ আদিৰে চৰকাৰসমূহক বিপাঙত পেলাব। WHOৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য। কৰোনা চিকিৎসা সেৱাত জড়িত বিশ্বজুৰি ২২,০০০ স্বাস্থ্যকৰ্মী কৰোনাত আক্ৰান্ত। আমাৰ ভাৰতবৰ্ষতো এতিয়ালৈকে এজন চিকিৎসক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। মেক্স হস্পিটেলৰ আটাইকেইজন স্বাস্থ্যকৰ্মী কোৱাৰেণ্টাইনত ৰখা হৈছে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষণাত প্ৰকাশ, কৰোনা ভাইৰাছ বিশ্বৰ প্ৰতিখন দেশত একে প্ৰকাৰৰ নহয়। চীন, আমেৰিকা, ফ্ৰান্স, ইটালী, ভাৰত, ৰাছিয়া, জাৰ্মানী আদি সকলো দেশৰ কৰোনা আক্ৰান্ত ৰোগীৰ লক্ষণসমূহ, সংক্ৰমণৰ ধৰণ আদি অধ্যয়ন কৰি কৰোনা ভাইৰাছক A-B-C ৩টা প্ৰকাৰত ভাগ কৰিছে। আমেৰিকা, স্পেইন, ফ্ৰান্স, ইটালী আদিত ক'ভিড-19 A, চীন, জাৰ্মানী, দক্ষিণ কোৰিয়া, ইৰাণ আদি দেশত ক'ভিড-19 B আৰু ভাৰত, ৰাছিয়া আৰু তৃতীয় বিশ্বৰ দেশসমূহত ক'ভিড-19 C দ্বাৰা আক্ৰান্ত হৈছে। চীনক আন্তৰ্জাতিক মহলৰ পৰা এঘৰীয়া কৰাৰ পৰিকল্পনা আমেৰিকা, জাপান, ফ্ৰান্স, ব্ৰিটেইন আদি দেশৰ। নিৰাপত্তা পৰিষদৰ সদস্যৰ পৰাও বহিষ্কাৰ কৰিব চীনক। USA গুপ্তচৰ বিভাগে দাবী কৰা মতে চীনে WHOক কৰোনাৰ আক্ৰান্তৰ ভুল তথ্য দিছে। তেওঁলোকৰ তথ্য মতে চীনত ২১ মিলিয়ন অৰ্থাৎ ২ কোটিতকৈ অধিক লোকৰ মৃত্যুবৰণ কৰিছে। সঠিক তথ্য লুকুৱাই চীনে গোটেই বিশ্বক সংক্ৰমণ হোৱালৈ অপেক্ষা কৰিছিল। অৱশেষত বিশ্ব সম্প্ৰদায়লৈ সহায়ৰ হাত আগবঢ়োৱা, সজাগতাৰ সৃষ্টি কৰা আদিৰে নিজৰ দুৰ্বলতা ঢাকিবলৈ বিচাৰিছে চীনে। যোৱা সপ্তাহটোত পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সেনাৰ গুলীয়াগুলীত ১৫ জন পাক সেনা আৰু ৮ জন সন্ত্ৰাসবাদী নিহত হয়। সোমবাৰে গুজৰাট সীমান্তত পাক সেনাৰ বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈ ২ জন পাইলট নিহত হয়। ইজৰাইলৰ ধৰ্মগুৰু ইলিয়াহু বক্সী ডোৰোন আৰু ব্ৰিটেইনৰ কমেডী অভিনেতা ব্ৰুক টেলৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। বিশ্বৰ খবৰ শিতানৰ বাতৰি আজিলৈ ইমানেই। ধন্যবাদ।